দোস্ত মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনালোঁ আৰু আজি আমাৰ ৰেচিপিটো হ'ব গৈ আছে চিকেন কাৰী আৰু এয়া চিকেন ধুনীয়াকৈ বইলত ধুই ৰাখি দিয়া হ'ল চব আৰু এইজনী হৈ গ'ল আমাৰ চবৰে মৰমৰ চিকেনি আৰু এইটো পিঁয়াজ কাটি লোৱা হ'ল চব পিঁয়াজটো ধুনীয়াকৈ একদম বটিত মিহি মিহিকৈ কাটি লোৱা হৈছে এয়া পিঁয়াজ কাটি আছে আৰু আদা নহৰুটো গুচাই পানীত ধুনীয়াকৈ ৰাখি দিছিলোঁ আৰু এইটো এতিয়া পাতাত পিছা হ'ব এইটো চব ধুনীয়াকৈ একদম পাতাত পিছা হৈ আছে আৰু ফাইনেলি পিচি হৈ গ'ল আৰু একদম গুড়া হৈ গ'ল এই চব আৰু বজাৰৰ পেষ্টতকৈ এইটো অৰিজিনেল আৰু এইটো খুব ভাল আৰু এই চব তেলটো গৰম কৰি ৰাখিছিলোঁ অলৰেডি আৰু তাৰ ওপৰত পিঁয়াজটো দি দিলোঁ এয়া পিঁয়াজটো অলপ সিজিব দিয়া হৈছে আৰু এইটো চিকেনটোৰ ওপৰত জলকীয়া গুড়ি ধুনীয়াকৈ মিক্সিং কৰাব এতিয়া আৰু এইটো হৈ গ'ল হালধি আৰু তাত নিমখ দি ধুনীয়াকৈ এতিয়া চিকেনটো সানি লোৱা হ'ল আৰু এয়া আলু চাই পেলাই পিচ পিচ কৰি ৰখা হৈছে যিহেতু পিঁয়াজটো প্ৰায় সিজি গ'ল আৰু ইয়াৰ ওপৰত এতিয়া চিকেনটো দি দিয়া হ'ল এয়া চাওক আৰু আপোনালোকো ঘৰত এনেকৈ ট্ৰাই কৰি চাব পাৰে খুব টেষ্টি হয় খাবলৈ আৰু এই চাওক এতিয়া অলপ সিজিব দিয়া হৈছে এনেকৈ আৰু এইটো আদা নহৰুৰ যোনটো পিছা হৈছিল দিয়া হ'ল আৰু এইটো জালুকৰ গুড়ি ইয়াত বেলেগ জ্বলা একো দিয়া হোৱা নাই অকল জালুকৰ গুড়িটো দিয়া হৈছে জালুকৰ গুড়িটোৰে জ্বলা হ'ব আৰু এইটো এতিয়া ধুনীয়াকৈ মিক্সিং কৰা হৈছে চাওক আৰু ইয়াৰ ওপৰত এতিয়া আলু দি দিয়া হ'ল এয়া আলু দি দিয়া হ'ল ভাল কৰি আৰু ধুনীয়াকৈ এতিয়া ইয়াক মিলাই দিয়া হ'ব অলপ চাওক একদম মিহলাই দিয়া হ'ব ইয়াৰ লগত মাংসটোৰ লগত আৰু ইয়াৰ ওপৰত এতিয়া অলপ পানী দি দিয়া হ'ল কাৰণ আলুটো যিহেতু সিজিব লাগিব আৰু চাওক আৰু এইটো এনেকৈ অলপ টাইম এতিয়া ৰখা হ'ব সিজিবলৈ দিয়া হ'ব আৰু ফাইনেলি আমাৰ চিকেন কাৰী ৰেডি হৈ গ'ল এয়া চাওক খুব ধুনীয়া দেখিবলৈ খুব ধুনীয়া লাগি আছে আৰু আজিলৈ ভিডিঅ'টো আমাৰ ইমানে যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি লগত ছাবস্ক্ৰাইব